বজালীৰ ভবানীপুৰত ভয়াৱহ দুৰ্ঘটনা ট্ৰাক আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 5জন দুৰ্ঘটনাত মৃত 5গৰাকী ব্যক্তি আছিছ হাবিব খান মিজাউৰ ৰহমান ৰয়েল খান মইনুল হক মিজানুৰ পুনৰবাৰ জনাইছো বজালীৰ ভবানীপুৰত ভয়াৱহ দুৰ্ঘটনা ট্ৰাক আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত 5জন দুৰ্ঘটনাত মৃত 5গৰাকী ব্যক্তি আছিছ হাবিব খান মিজাউৰ ৰহমান ৰয়েল খান মইনুল হক আৰু মিজানুৰ বজালীৰ ভবানীপুৰত ভয়াৱহ দুৰ্ঘটনা ট্ৰাক আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 5জন দুৰ্ঘটনাত মৃত 5গৰাকী ব্যক্তি আছিছ হাবিব খান মিজাউৰ ৰহমান ৰয়েল খান মইনুল হক মিজানুৰ পুনৰবাৰ জনাইছো বজালীৰ ভবানীপুৰত ভয়াৱহ দুৰ্ঘটনা ট্ৰাক আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত 5জন দুৰ্ঘটনাত মৃত 5গৰাকী ব্যক্তি আছিছ হাবিব খান মিজাউৰ ৰহমান ৰয়েল খান মইনুল হক আৰু মিজানুৰ নিউজ টেক্স ৰিপৰ্ট অপৰূপা টিভি অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰিব ধন্যবাদ